নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল শ্ৰেণী কোঠাৰ অন্য এটি ভিডিঅ'লৈ তোমালোক সকলোকে মই স্বাগতম জনাইছো। আমি আলোচনা কৰি আছিলো নৱম শ্ৰেণীৰ ঐচ্ছিক ভূগোলৰ প্ৰথম অধ্যায় প্ৰাকৃতিক ভূগোল বতৰ আৰু জলবায়ুৰ প্ৰশ্ন উত্তৰসমূহ। আমি আগৰ ভিডিঅ'টোত 6 নম্বৰ প্ৰশ্নলৈকে আমি আলোচনা কৰিছিলো। আজি আমি আলোচনা কৰিম 7 নম্বৰ প্ৰশ্নৰ পৰা। তোমালোকে যদি ভিডিঅ'বোৰ ভাল পোৱা তেতিয়াহলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। গতিকে পলম নকৰি আহাচোন আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰো। আমাৰ 7 নম্বৰ প্ৰশ্নটো হৈছে যে অধক্ষেপ বুলিলে কি বুজা? বিভিন্ন প্ৰকাৰৰ অধক্ষেপৰ নাম লিখা। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে অলৰেডি 3 নম্বৰ প্ৰশ্নৰ উত্তৰত পাই আহিছা। 3 নম্বৰ প্ৰশ্নটোত আছিলে যে বতৰ আৰু জলবায়ুৰ উপাদানবোৰ কি কি? তাৰে এটা উপাদান হৈছে অধক্ষেপ। এই অধক্ষেপৰ যোনটো দফা আছিলে সেই দফাটো লিখিলে এই প্ৰশ্নটোৰ উত্তৰত হৈ যাব। গতিকে একেটা উত্তৰকে দুবাৰ লিখাৰ প্ৰয়োজন নাই। তোমালোকৰ যদি পৰীক্ষাত আহে তেতিয়াহলে সেই দফাটোকে লিখি দিবা। ইয়াৰ পাছত আহিলে যে বতৰ আৰু জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ উল্লেখ কৰা। বতৰ আৰু জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ হ'ল অক্ষাংশ, উচ্চতা, সমুদ্ৰৰ সান্নিধ্য, সমুদ্ৰৰ সোঁত, পৰ্বত পাহাৰৰ ঢাল, বায়ু প্ৰবাহ, ভূমিৰ প্ৰকৃতি, ভূমিৰ ঢাল আৰু উদ্ভিদ। 9 নম্বৰ প্ৰশ্নটোত আহিলে বতৰ আৰু জলবায়ুৰ কাৰকসমূহৰ বিষয়ে উদাহৰণসহ বহলাই লিখা। তোমালোকক আগতেও মই কৈছো যেতিয়া তোমালোকৰ প্ৰশ্নবোৰ বহলাই লিখা বা আলোচনা কৰা এনেকুৱা ধৰণৰ হয় তেতিয়াহলে প্ৰশ্নৰ নম্বৰো বেছি থাকিব আৰু তেনেকুৱা ধৰণৰ প্ৰশ্নত তোমালোকে সদায় এখন চিত্ৰ আঁকিবলৈ চেষ্টা কৰিবা। সেয়া লাগিলে মেপেই হওক বা এনেকুৱা ধৰণৰ চিত্ৰই নহওক কেলে। গতিকে বতৰ আৰু জলবায়ুৰ কাৰকসমূহ তোমালোকে মুখস্থ কৰিবা যিমান প্ৰকাৰৰ প্ৰকাৰ আছে আৰু এই প্ৰকাৰসমূহ এনেকৈ বহলাই লিখা বুলি যদি প্ৰশ্ন আহে তেতিয়াহলে এনেকুৱা এখন চিত্ৰ আঁকিবলৈ চেষ্টা কৰিবা। এতিয়া আমি এই বতৰ আৰু জলবায়ুৰ কাৰকসমূহ আমি চমুকৈ লিখিম। প্ৰথমটো কাৰক হৈছে অক্ষাংশ। জলবায়ু নিৰ্ধাৰণৰ অন্যতম প্ৰধান কাৰক হৈছে অক্ষাংশ। অক্ষাংশৰ বিভিন্নতাৰ বাবে ঠাইভেদে দিন-ৰাতি হ্ৰাস বৃদ্ধি হয়। বিষুৱ ৰেখাৰ পৰা উত্তৰলৈ আৰু দক্ষিণলৈ অক্ষাংশ বাঢ়ি যোৱাৰ লগে লগে সূৰ্যৰ কিৰণ ক্ৰমে বেঁকা হৈ পৰে। তাৰোপৰি বেঁকা হৈ পৰা সূৰ্যৰ কিৰণে বায়ুৰ মাজেদি অধিক দূৰত্ব অতিক্ৰম কৰিবলগীয়া হয় বাবে ইয়াৰ উত্তাপ কম হয়। ফলস্বৰূপে বিষুৱীয় অঞ্চলত অধিক উষ্ণ জলবায়ু, মধ্য অংশত নাতিশীতোষ্ণ জলবায়ু আৰু মেৰু অঞ্চলত শীতল জলবায়ু বিৰাজ কৰা দেখা যায়। কেতিয়াবা তোমালোকৰ এনেকুৱা অক্ষাংশ বা এই কাৰকসমূহৰ যিকোনো এটা কাৰক তোমালোকৰ পৰীক্ষাত চমুকৈ লিখিবলৈ আহিব পাৰে। গতিকে এনেকুৱা হয়তো হলে তোমালোকে এইখিনি কথাকে লিখিলেই হ'ব। কাৰণ তোমালোকৰ চমু টোকাত খুব বেছি 3 নম্বৰ বা 4 নম্বৰ আহিব। গতিকে 3 নম্বৰ বা 4 নম্বৰৰ বাবে ইমানখিনি লিখিলেই যথেষ্ট। ইয়াৰ পাছত আহিলে উচ্চতা। সাধাৰণতে গড় হিচাপে প্ৰতি 1 কিলোমিটাৰ উচ্চতা বৃদ্ধিত প্ৰায় 6.5 ডিগ্ৰী চেণ্টিগ্ৰেড উত্তাপ কম হয়। এই কাৰণতে একে অক্ষাংশত অৱস্থিত দুখন ঠাইৰ উচ্চতাৰ পাৰ্থক্যৰ বাবে জলবায়ুৰ তাৰতম্য হোৱা দেখা যায়। সেয়েহে এলাহাবাদ আৰু শ্বিলং প্ৰায় একে অক্ষাংশত অৱস্থিত হলেও শ্বিলঙৰ উচ্চতা বেছি হোৱাৰ বাবে ইয়াৰ জলবায়ু এলাহাবাদতকৈ শীতল হয়। এতিয়া চোৱা যেতিয়া আমি পৰ্বত পাহাৰত যাওঁ তেতিয়া আমাৰ কি হয় ঠাণ্ডা লাগে হয়নে? আৰু যেতিয়া আমি তললৈ নামি আহো ধৰি লোৱা সমান ঠাইলৈ আহো বা সমভূমিলৈ আহো তেতিয়া আমাৰ কি হয় উষ্ণতা বৃদ্ধি পায়। যেনে আমাৰ গৰম লাগে। যেতিয়া আমি পাহাৰলৈ যাওঁ তেতিয়া আমাৰ কি হয় ঠাণ্ডা লাগে। গতিকে এইবোৰ কিহৰ বাবে হয় উচ্চতাৰ কম বেছিৰ বাবে আমাৰ ঠাণ্ডা গৰমৰো পাৰ্থক্য হোৱা দেখা যায়।
ইয়াৰ পাছৰ কাৰকটো হৈছে সমুদ্ৰৰ সান্নিধ্য। সমুদ্ৰৰ সান্নিধ্য মানে হৈছে যে সমুদ্ৰ কাষৰীয়া অঞ্চলবোৰ বেছি গৰমো নহয় বা বেছি ঠাণ্ডাও নহয়। তাৰ বিপৰীতে যেতিয়া সমুদ্ৰৰ পৰা ভিতৰলৈ সোমাই যোৱা যায় বা সমুদ্ৰৰ পৰা যিমানেই ঠাইখন দূৰত অৱস্থিত হ'ব, তাত কি হ'ব, উষ্ণতাৰ পৰিমাণ বৃদ্ধি পাব। সমুদ্ৰৰ সান্নিধ্যত আমি লিখিছো সমুদ্ৰৰ কাষত অৱস্থিত ঠাইসমূহত বেছি গৰম অথবা বেছি ঠাণ্ডা অনুভূত নহয় আৰু ফলত ইয়াত জাৰ জহ তাৰতম্য কম হয়। সেয়েহে সমুদ্ৰৰ সান্নিধ্যত সামুদ্ৰিক জলবায়ু বিৰাজ কৰা দ্বীপসমূহত সমভাৱাপন্ন জলবায়ু পোৱা যায়। কিন্তু সমুদ্ৰৰ পৰা যিমানে ভিতৰলৈ সোমোৱা হয় সিমানে জাৰ জহৰ তাৰতম্য বৃদ্ধি পায়। ইয়াৰ পাছত আহিলে উদ্ভিদ। উদ্ভিদে জলবায়ুৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। উদ্ভিদেৰে পূৰ্ণ অৰণ্য অঞ্চলে বৃষ্টিপাত হোৱাত সহায় কৰে। এনে অঞ্চলত বায়ু ৰাশি চেঁচা হোৱাৰ বাবে ই ঘনীভৱন প্ৰক্ৰিয়াতো সহায় কৰে। কিন্তু উদ্ভিদ নথকা অঞ্চলত বৃষ্টিপাতৰ পৰিমাণ কম হয়। উদাহৰণস্বৰূপে গছ-গছনি ধ্বংস হোৱাৰ বাবে সেই ঠাইবোৰ বৃষ্টিপাত কমি গৈছে আৰু ফলত বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি পাইছে। তোমালোকে নিশ্চয় জানা যে উত্তাপৰ তাৰতম্য কিহৰ ওপৰত নিৰ্ভৰ কৰে, গছ-গছনিৰ ওপৰত নিৰ্ভৰ কৰে। যিমানেই গছ-গছনি থকা অঞ্চল হ'ব সিমানেই উত্তাপ কমিব, বৰষুণৰ পৰিমাণ বাঢ়িব। কিন্তু গছ-গছনি নথকা অঞ্চলত কি হয় যে গছ-গছনি নথকা অঞ্চলত উত্তাপ বাঢ়ে আৰু বৰষুণৰ পৰিমাণো কমে। আৰু বিভিন্ন তোমাৰ জলবায়ুৰ অঞ্চলত বিভিন্ন প্ৰকাৰৰ উদ্ভিদ পোৱা যায়, হয় নে নহয়? ঠাণ্ডা ঠাইত গজা উদ্ভিদ কেতিয়াও আমি গৰম ঠাইত পোৱা নাযায় বা গৰম ঠাইত পোৱা কেকটাছ জাতীয় উদ্ভিদ কেতিয়াও আমাৰ ঠাণ্ডা ঠাইত নহয়। গতিকে এনেকুৱা তাৰতম্য তোমাৰ উত্তাপৰ তাৰতম্যৰ বাবে উদ্ভিদৰো বেলেগ বেলেগ প্ৰকাৰ পোৱা যায়। ইয়াৰ পাছত আমি এটা শেষৰ সামৰণি দফা এটা লিখিব লাগিব। যেতিয়া তোমালোকৰ এনেকুৱা ধৰণৰ ডাঙৰ প্ৰশ্নবোৰ আহে তেতিয়া আমাৰ সকলো প্ৰকাৰৰ আমাৰ কাৰকসমূহ লিখা সম্ভৱ নহয়, কাৰণ সময়ৰ এটা কথা থাকে। গতিকে আমি 4-5টা কাৰক লিখি পেলাই শেষত আমি এনেকুৱা এটা দফা লিখিলে তোমালোকৰ প্ৰশ্নৰ উত্তৰ সঠিক হোৱা বুলি ক'ব পাৰি। একেদৰে সমুদ্ৰৰ সোঁত, পৰ্বত পাহাৰৰ অৱস্থান, বায়ু প্ৰবাহ আদি কাৰকৰ প্ৰভাৱত বতৰ আৰু জলবায়ুৰ তাৰতম্য ঘটা পৰিলক্ষিত হয়। ইয়াৰ পাছত আহিলে জলবায়ুৰ প্ৰকাৰবোৰ কি কি। জলবায়ুৰ প্ৰকাৰবোৰ তোমালোকৰ 12 প্ৰকাৰৰ হয় আৰু এই 12টা প্ৰকাৰ তোমালোকে মুখস্থ কৰি ৰাখিবা। এতিয়া আহাচোন আমি এই প্ৰকাৰবোৰ চাওঁ। মৌচুমী জলবায়ু, বিষুৱীয় জলবায়ু, সাভানা জলবায়ু, উষ্ণ মৰু জলবায়ু, নাতিশীতোষ্ণ মৰু জলবায়ু, ভূমধ্যসাগৰীয় জলবায়ু, নাতিশীতোষ্ণ আৰ্দ্ৰ জলবায়ু, নাতিশীতোষ্ণ তৃণভূমি অঞ্চলৰ জলবায়ু, নাতিশীতোষ্ণ সাগৰীয় জলবায়ু, পূব উপকূলীয় আৰ্দ্ৰ জলবায়ু, উপমেৰুদেশীয় জলবায়ু আৰু টুন্দ্ৰা জলবায়ু। 11 নম্বৰ প্ৰশ্নটোত আহিছে যে জলবায়ুৰ প্ৰকাৰবোৰৰ বিষয়ে চিত্ৰসহ আলোচনা কৰা। তোমালোকক আগতেও কৈছো যে যেতিয়া তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আহে তেতিয়া তোমালোকে চিত্ৰ এখন আঁকিবলৈ চেষ্টা কৰিবা। ইয়াত যিহেতুকে চিত্ৰ বুলি দিয়েই থোৱা আছে, গতিকে তোমালোকৰ কিতাপত এখন ধুনীয়া চিত্ৰ আছে, সেই চিত্ৰখন তোমালোকে মুখস্থ কৰিবা আৰু তোমালোকে পৰীক্ষাত আঁকিবা। তেতিয়াহে তোমালোকে সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হ'বা। জলবায়ুৰ প্ৰকাৰসমূহ হ'ল তোমালোকৰ সকলোৰে কিতাপত এনেকুৱা এখন চিত্ৰ আছে, হয়নে নহয়? গতিকে এই চিত্ৰখন তোমালোকে মুখস্থ কৰিবা। এই চিত্ৰখনতে সকলো প্ৰকাৰৰ জলবায়ুৰ বিষয়ে কিমান অক্ষাংশৰ পৰা কিমান অক্ষাংশত পোৱা যায় সেই গোটেই কথাখিনি ধুনীয়াকৈ উল্লেখ কৰা আছে। গতিকে এই চিত্ৰখন তোমালোকে মনত ৰাখিবা। ইয়াৰ পিছত আমি প্ৰত্যেকটো প্ৰকাৰৰ বিষয়ে লিখিব লাগিব। বিষুৱীয় জলবায়ু সাধাৰণতে উষ্ণ আৰু আৰ্দ্ৰ প্ৰকৃতিৰ। এই জলবায়ু বিষুৱ ৰেখাৰ পৰা 10 ডিগ্ৰী উত্তৰ আৰু দক্ষিণ অক্ষৰেখাৰ মাজত অঞ্চলত বিৰাজ কৰে।
এই অঞ্চলত সূৰ্যৰ কিৰণ লম্বভাৱে পৰে বাবে ইয়াত উষ্ণতা আৰু বৰষুণৰ মাত্ৰা অধিক বাবে ডাঠ অৰণ্য পোৱা যায়। এই অঞ্চল জনবসতিৰ বাবে উপযোগী নহয়। ইয়াৰ পিছত আহিলে মৌচুমী জলবায়ু। এই জলবায়ু 10 ডিগ্ৰী উত্তৰ আৰু দক্ষিণ অক্ষৰেখাৰ পৰা 40 ডিগ্ৰী উত্তৰ আৰু দক্ষিণ অক্ষৰেখাৰ মাজত বিৰাজ কৰে। উত্তৰ গোলাৰ্ধৰ বিশেষকৈ ভাৰতবৰ্ষ, বাংলাদেশ আদি আৰু দক্ষিণ গোলাৰ্ধত অষ্ট্ৰেলিয়া আৰু মালাগাছীৰ উত্তৰ অংশত এই জলবায়ু পোৱা যায়। মৌচুমী জলবায়ুৰ প্ৰভাৱত গ্ৰীষ্মকালত অধিক উত্তাপ আৰু বৰষুণ আৰু শীতকালত কম উত্তাপ আৰু বৰষুণ হোৱা পৰিলক্ষিত হয়। এই জলবায়ু বিৰাজ কৰা অঞ্চলত চিৰসেউজীয়া উদ্ভিদ, পৰ্ণপাতী উদ্ভিদ আৰু ঠাই বিশেষে ঘাঁহ আৰু জোপোহা উদ্ভিদ পোৱা যায়। তোমালোকে নিশ্চয় জানা যে আমাৰ ভাৰতবৰ্ষত বা আমাৰ অসমত কোন প্ৰকাৰ জলবায়ু পোৱা যায়? মৌচুমী জলবায়ু পোৱা যায়। গতিকে মৌচুমী জলবায়ুৰ বিষয়ে তোমালোকক আৰু বেলেগকৈ কোৱাৰ নিশ্চয় প্ৰয়োজনীয়তা নাই। তোমালোকে নিজে নিজৰ অঞ্চলৰ যোনটো জলবায়ু সেইবোৰৰ বিষয়ে তোমালোকে নিশ্চয় জানা, হয়নে নহয়? ইয়াৰ পিছত আহিলে সাভানা জলবায়ু। সাভানা জলবায়ুক সুদান জলবায়ু বুলিও কোৱা যায়। এই জলবায়ু প্ৰধানকৈ সুদান, আৰ্জেণ্টিনা আদি অঞ্চলত পোৱা যায়। বৰষুণৰ পৰিমাণ কম হোৱাৰ ফলত সাভানা জলবায়ু অঞ্চলত গছ-গছনিৰ পৰিৱৰ্তে ওখ ঘাঁহ আৰু জোপোহা উদ্ভিদ বেছিকৈ গজে। এনেকুৱা বিস্তৃত ঘাঁহনি অঞ্চলক আফ্ৰিকাত সাভানা আৰু ব্ৰাজিলত কেম্পাছ বুলি জনা যায়। ইয়াত এটা প্ৰশ্ন আহিব পাৰে যে সাভানা জলবায়ুৰ আন এটা নাম কি? তেতিয়া তোমালোকে কি লিখিব লাগিব যে সাভানা জলবায়ুৰ আন এটা নাম সুদান জলবায়ু। আৰু এটা প্ৰশ্ন আহিব পাৰে যে সাভানা জলবায়ু কিয় সুদান জলবায়ু বুলি জনা যায়। তেতিয়া তোমালোকে লিখিব লাগিব যে সাভানা জলবায়ু প্ৰধানকৈ সুদান, আৰ্জেণ্টিনা অঞ্চলত পোৱা যায় বাবে এই জলবায়ুক সুদান জলবায়ু বুলিও জনা যায়। ইয়াৰ পাছত আহিলে ভূমধ্যসাগৰীয় জলবায়ু। ভূমধ্যসাগৰীয় জলবায়ু বিষুৱৰ উত্তৰ আৰু দক্ষিণত 30 ডিগ্ৰীৰ পৰা 45 ডিগ্ৰী অক্ষাংশৰ মাজত অৱস্থিত। মহাদেশসমূহৰ পশ্চিম উপকূল অঞ্চলত দেখা যায়। প্ৰধানতঃ ভূমধ্যসাগৰৰ কাষৰীয় অঞ্চলত এই জলবায়ু বিৰাজ কৰে বাবে এই জলবায়ু ভূমধ্যসাগৰীয় জলবায়ু বুলি কোৱা হয়। এই জলবায়ুৰ অন্তৰ্গত অঞ্চলবোৰত চিৰসেউজীয়া আৰু পৰ্ণপাতী উদ্ভিদ দেখা যায়। এই জলবায়ু বিৰাজ কৰা অঞ্চলত ফল-মূলৰ উৎপাদন যথেষ্ট পৰিমাণে হয়। ইয়াৰ পৰা এটা প্ৰশ্ন আহিব পাৰে যে ভূমধ্যসাগৰীয় জলবায়ু বুলিলে কি বুজা? তেতিয়া তোমালোকে লিখিব লাগিব যে ভূমধ্যসাগৰৰ কাষৰীয়া অঞ্চলত যি প্ৰকাৰৰ জলবায়ু বিৰাজ কৰে সেই জলবায়ুকে ভূমধ্যসাগৰীয় জলবায়ু বুলি কোৱা হয়। ইয়াৰ পাছত আহিলে উপমহাদেশীয় জলবায়ু, যাক আমি টাইগা জলবায়ু বুলিও কওঁ। পৃথিৱীৰ 50 ডিগ্ৰী আৰু 65 ডিগ্ৰী উত্তৰ আৰু দক্ষিণ অক্ষাংশৰ মাজত উপমেৰুদেশীয় অঞ্চলত এই জলবায়ু বিৰাজ কৰে। পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাই ভাৰ্খিয়ানস্ক এই জলবায়ুৰ অন্তৰ্গত। ইয়াত এটা প্ৰশ্ন আহিব পাৰে যে পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাইখনৰ নাম কি? তেতিয়া তোমালোকে লিখিব লাগিব ভাৰ্খিয়ানস্ক। কিছুমান অঞ্চলত গ্ৰীষ্মকালত সামান্য বৰষুণ হয় যদিও শীতকালত অৱশ্যে প্ৰচুৰ তুষাৰপাত হয়। এই জলবায়ুত সৰলবৰ্গীয় উদ্ভিদ গজে, যাক চাইবেৰিয়াত টাইগা বুলি জনা যায়। ইয়াৰ পাছত আহিলে টুন্দ্ৰা জলবায়ু। সুমেৰু আৰু কুমেৰুবৃত্তৰ অন্তৰ্গত অঞ্চলবোৰত টুন্দ্ৰা জলবায়ু পোৱা যায়। এই জলবায়ু কানাডা, এণ্টাৰ্কটিকা আদি অঞ্চলত পোৱা যায়। ইয়াত ছমাহ অতি ক্ষীণ সূৰ্যৰ পোহৰ পৰে আৰু বাকী ছমাহ ৰাতি হয়। ইয়াত ভূপৃষ্ঠভাগ বছৰৰ 9 মাহ ধৰি বৰফেৰে আবৃত হৈ থাকে বাবে ইয়াত কেৱল শেলুৱৈ জাতীয় উদ্ভিদহে গজে। ইয়াৰ জনবসতি অতিকৈ সেৰেঙা।
এতিয়া চোৱা আমাৰ জলবায়ুৰ প্ৰকাৰবোৰ কিমান প্ৰকাৰৰ পালো আমি 12 প্ৰকাৰৰ হয়নে গতিকে এই প্ৰত্যেক 12 প্ৰকাৰৰ বিষয়ে পৰীক্ষাত লিখিবলৈ গ'লে তোমালোকৰ বহুত সময় নষ্ট হ'ব গতিকে প্ৰশ্ন নম্বৰ চাইহে তোমালোকে এই প্ৰকাৰবোৰ লিখিব লাগিব যদি তোমালোকৰ 4 বা 5 নম্বৰ দি পেলাই প্ৰকাৰবোৰ লিখিবলৈ আহে বহলাই লিখিবলৈ আহে তেতিয়া হলে যিকোনো 4টা বা 5টা প্ৰকাৰৰ বিষয়ে লিখি বাকি কেইটা শেষৰ দফাটোত লিখিলে হ'ব গতিকে শেষৰ দফাটো আমি সামৰণি দফা হিচাপে আমি এনেকৈ লিখিব পাৰো উপৰোক্ত প্ৰকাৰসমূহৰ ওপৰত পৃথিৱীত আন বহু প্ৰকাৰৰ জলবায়ু পৃথিৱীত বিৰাজ কৰা দেখা যায় সেয়া হৈছে উষ্ণ আৰু মৰু জলবায়ু নাতিশীতোষ্ণ মৰু জলবায়ু পাৰ্বত্য জলবায়ু আদি যেতিয়া তোমালোকে প্ৰশ্নবোৰৰ উত্তৰত ডাঙৰ দীঘলীয়া প্ৰশ্নৰ উত্তৰত তোমালোকে আৰম্ভণি বা প্ৰসংগ আৰু সামৰণি এনেকুৱাকে যেতিয়া লিখিবা তেতিয়া তোমালোকে সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হ'বা তোমালোকে যদি প্ৰশ্ন উত্তৰসমূহ ভাল পাইছা তেতিয়া হলে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰসমূহ তোমালোকে পাই থাকিবৰ বাবে আমাৰ চেনেল শ্ৰেণীকোঠা সাবস্ক্ৰাইব কৰি থবা তোমালোকক যদি প্ৰশ্ন উত্তৰসমূহ অনলাইনত PDF হিচাপে লাগে তেতিয়া হলে স্ক্ৰিনত দিয়া নাম্বাৰসমূহত কন্টেক্ট কৰিবা আৰু তোমালোকক যদি জেৰক্স হিচাপেও লাগে তেতিয়া হলে তোমালোকে এই নাম্বাৰ কিটাতে কন্টেক্ট কৰিলে আমি তোমালোকক জেৰক্স ফাইল হিচাপে তোমালোকক দি পঠাম গতিকে আজিলৈ আমাৰ এই ভিডিঅটো ইমানতে সমাপ্ত কৰিছো আজিলৈ আহো ধন্যবাদ